নাগালেণ্ড অসম সীমান্ত বোকাজানৰ লাহৰীজানত বন বিভাগৰ পুনৰ উচ্ছেদ অভিযান পশ্চিম কাৰ্বি আংলঙত আধাৰশিলাৰ জোৱাৰ একেদিনাই ৮ কোটি টকা ব্যয়ৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্যই বোকাজান বিধানসভা এলেকাৰ টিংলিজানত আৰচিচি দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণবিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং জিলা পশ্চিম বন সংমণ্ডলৰ অন্তৰ্গত লাহৰীজান বনাঞ্চল এলেকাত অবৈধভাৱে বসবাস কৰা বাসগৃহৰ পুনৰ উচ্ছেদ অভিযান চলাই বন বিভাগৰ কৰ্মী অসম আৰক্ষী আৰু CRPFৰ এটা বৃহৎ দলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পশ্চিম বন সংমণ্ডলৰ লাহৰীজান সংৰক্ষিত বনাঞ্চল এলেকাত 4 ডিচেম্বৰৰ দিনা পুৱা 9 বজাৰ পৰা চলে এই উচ্ছেদ কাৰ্য যোৱা 27 নৱেম্বৰৰ দিনা জিলা আৰক্ষী প্ৰশাসনৰ কৰ্মী বন কৰ্মী তথা CRPFৰ এটা বৃহৎ দলে অভিযান আৰম্ভ কৰি 164টা বাসগৃহ উচ্ছেদ কৰে সিদিনা বাকি থকা বাসগৃহ আজি উচ্ছেদ কৰে আনহাতে অবৈধ বুলি চিনাক্ত বাসগৃহসমূহ উচ্ছেদ কাৰ্য চলালেও স্থানীয় লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই যাৰ ফলত একাংশ সচেতন ৰাইজে ৰাজ্য তথা জিলা বিজেপি চৰকাৰক এই কাৰ্যৰ বাবে দুখাৰোপ অভিমত ব্যক্ত কৰিছে মানৱীয়তাৰ খাতিৰত অবৈধ এলেকাত বসবাস কৰি ইতিমধ্যে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দিহা কৰিব লাগে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সম্প্ৰতি কাৰ্বি আংলঙত চলিছে আধাৰশিলা স্থাপনৰ জোৱাৰ একেদিনাই চলিছে স্থাপন কৰিছে কোটি কোটি টকাৰ আধাৰশিলা বিগত সময়ছোৱাত পশ্চিম কাৰ্বি আংলঙত উন্নয়ন মন্থৰ আছিল যদিও শেহতীয়াকৈ স্বায়ত্তশাসিত পৰিষদখনে বিভিন্ন বিভাগত এলানি উন্নয়নৰ আঁচনি গ্ৰহণ কৰিছে তাৰে পৰিপ্ৰেক্ষিতত 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিত দেওবাৰে MG এনৰেগা পুঁজিৰ 7টা PWDৰ এটা পথৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ এটা পৰিদৰ্শন বাংলোৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিৱৰ্তন চৰকাৰ আজি দৰামলা সমষ্টিত আমাৰ প্ৰভাতাৰৰ তেখেতৰ নেতৃত্বত আজি যিমানখিনি আঁচনি লৈছে সেইটো আপোনালোকৰ এই বছৰ নহয় প্ৰায় 4 মাহ 5 মাহৰ ভিতৰতে সম্পূৰ্ণ আঁচনিবিলাকৰ এইটো হ'ব বুলি আপোনালোকৰ হৈ উঠিব আপোনালোকৰ প্ৰতিশ্ৰুতি দিনটোত সৰ্বমুঠ 8 কোটি টকা ব্যয় হ'বলগীয়া আঁচনিৰে আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ হৰেন সিং বে পৰিষদৰ সদস্য ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰো মঙ্গল সিং টিমো অনুষ্ঠানত মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে কয় যে 1 নং পৰিষদীয় সমষ্টিত একেদিনাই ইমানবোৰ উন্নয়নমূলক আঁচনি ধৰাটো এইবাৰেই প্ৰথম উল্লেখযোগ্য যে সম্প্ৰতি পাহাৰীয়া জিলাখনত জিটু গতিত আধাৰশিলা স্থাপনৰ জোৱাৰ উঠিছে তালৈ লক্ষ্য কৰিলে আগন্তুক 2টা বছৰত কাৰ্বি পৰিষদৰ আন্তঃগাঁথনিয়ে সলনি হৈ যাব পিছে কিমান দূৰ কাৰ্যকৰী হয় হেয়া সময়েহে ক'ব জাসন ইংখে ৰিপৰ্ট কাট নিউজ বোকাজান বিধানসভাৰ এলেকাৰ টিংলিজানত সোমবাৰে RCC দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ডাক্তৰ নুমল মমিনে বিগত কেইবাটাও বছৰে টিংলিজানত এই কাঠৰ দলঙৰ ওপৰেৰে যাতায়াত কৰি আহিছিল বৃহত্তৰ টিংলিজান অঞ্চলৰ ৰাইজে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ND ৰোডলৈ যোৱা পথত থকা পুৰণি জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত নিৰ্মাণ কৰা হ'ব RCC দলং উল্লেখ্য RCC দলং নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিধায়ক ডাক্তৰ নুমল মমিনৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন নীলি পৰিষদ সমষ্টিৰ সদস্য পবিত্ৰ ৰংপিকে ধৰি গড় কাপ্তানি বিভাগৰ অভিযন্তা তথা বিভাগীয় আন কৰ্মচাৰী আৰু স্থানীয় বিজেপি দলীয় কৰ্মীসকল উপস্থিত থাকে কেন্দ্ৰৰ কোটি ৰুদ্ধ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ITI ভৱন কেবা বছৰৰ আগতে নিৰ্মাণ আৰম্ভ কৰি আৰম্ভণি পৰ্যায়তে পেলাই থৈ দিলে চৰকাৰে ITI প্ৰতিষ্ঠান নিৰ্মাণৰ নামত
কেৱল টকা কেইটা আত্মসাৎ কৰিলে সেই সময়ত বিশাল এলেকাতে মাত্ৰ কেইটুকুৰামান ইটা চিমেণ্ট মিলাই গাঁঠি দেখুৱাই নিৰ্মাণৰ নামত হল চূড়ান্ত প্ৰশাসন আছে ক'ত চাও আহক এই প্ৰতিবেদন মন কৰক এয়া বিশাল এলেকাৰ ভূমিত ITI নিৰ্মাণৰ নামত পৰিণত হৈছে এক চূড়ান্ত প্ৰশাসন আছে বুকাজান মহকুমা অন্তৰ্গত কুলি গাঁৱৰ নিৰ্মাণৰ বাবে টকা ধাৰ্য কৰা হৈছিল 1.5 কোটি টকা দৰ্শকে ভালদৰে মন কৰিলে অনুমান কৰিব পাৰিব মাটি ফিলিং যদি কৰিবলগীয়া হৈছিল তেন্তে ভৱন নিৰ্মাণৰ বাবে কৰা প্ৰাক আৰম্ভণি কাৰ্যৰে 50 লাখ টকাৰ ভিতৰতো হয়তো ব্যয় হোৱা নাই বাকি টকা গ'ল ক'ত সেই সময়ত ৰাইজে বা চৰকাৰে ঠিকাদাৰক এইভাবে জবাবদিহি কিয় কৰিব নোৱাৰিলে নে তেতিয়াৰ চৰকাৰ আৰু ঠিকাদাৰৰ মিলিভগত এইদৰে সামান্য অংশ খৰচ কৰি হুপুকে ভাগে ভাগে উদৰস্ত কৰিলে জানিব পৰা মতে সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি অধীনত 1.5 কোটি টকাৰে ITI নিৰ্মাণৰ ঠিকা প্ৰদান কৰা হৈছিল নগাঁৱৰ এজন ঠিকাদাৰক কিন্তু নহল ITI ভৱন নাপাত্তা হল জনৈক ঠিকাদাৰ ভৱনৰ নিৰ্মাণৰ নামত জগা মাথোন পৰি ৰল যদিও কুলিগাঁৱৰ সচেতন ৰাইজে আশা কৰিছে আগত যি হল হল এতিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই ভৱন নিৰ্মাণৰ সন্দৰ্ভত কিবা পদক্ষেপ লোৱা বাঞ্ছনীয় হ'ব আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hills Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে অসম সাহিত্য সভা সমন্বয়ৰ সহযোগত নতুন দিল্লীত হতবৰ্ষ উদযাপন অনুষ্ঠান আৰু ডক্টৰ মামনি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ বছৰজোৰা হতবৰ্ষ উদযাপনৰ তাৎপৰ্য অনুষ্ঠান আৰু সাহিত্য সভাৰ অন্যতম মৰ্যাদাপূৰ্ণ পুৰস্কাৰ ডক্টৰ মামনি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান দুটি যোৱা 29 আৰু 30 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ হতবৰ্ষ অংশ নতুন দিল্লীত উদযাপন কৰা বিশেষ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী সাংবাদিক GL আগৰৱালাক বৈষ্ণৱ কবি সহধৰ বৰবৰুৱা বঁটা
বিশিষ্ট লেখক সমাজকৰ্মী কৰ্ণেল মনোঞ্জন গোস্বামীলৈ সভাৰ সৎবৰ্ষীয় বিশেষ সন্মান হিচাপে আগবঢ়োৱা হয় উল্লেখ্য নতুন দিল্লীৰ সৎবৰ্ষ অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ পৰা অসম সাহিত্য সভাৰ সম্পাদক দেৱেন কাকতি জিলাৰ সভাপতি পাৰি ৰংপি অসম সাহিত্য সভাৰ ৰামধেনু আহ্বায়িকা মঞ্জু হাজৰিকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভৱেশ ৰাজবংশী উপস্থিত থাকে পশ্চিম কাৰ্বি আংলঙত শিক্ষা ক্ষেত্ৰত সুস্থ বিকাশৰ উন্মেষ কেএছএ হামৰেন মুখ্য শাখাৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক কৰা হৈছে বিনামূলীয়া কোচিংৰ ব্যৱস্থা আৰু 4 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এই কোচিং কেএছএ হামৰেন শাখাৰ সভাপতি প্ৰশান্ত টিমুঙে পৌৰহিত্যত অনুষ্ঠিত বিনামূলীয়া কোচিংৰ উদ্বোধনী অনুষ্ঠানত OSD হামৰেন কমিটিৰ সোনা সিং তেৰাঙে মুখ্য অতিথি হিচাপে যোগদান কৰে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক অংক বিজ্ঞান আৰু হিন্দী শিকোৱা হয় হামৰেন এলেকাত থকা হাইস্কুল কেইখনৰ পৰা আগন্তুক হাইস্কুল পৰীক্ষাৰ আটাইকেইটা কোচিংৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে বিয়লি 3 বজাৰ পৰা 4 বজালৈ হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাব লাগিব বুলি ব্যক্ত কৰে সম্পাদক বালিচন বে উল্লেখ্য আজিৰ সভাত কেএছএ হামৰেন আঞ্চলিক কমিটিৰ সম্পাদক প্ৰবীণ টিমুং হামৰেন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জনাথন ইংটি জিৰচং ইংলিছ স্কুলৰ শিক্ষক সাৰ্থে ৰংহাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ চুবুৰীয়া ৰাজ্যৰ ভয়ানক আগ্ৰাসনৰ কবলত পৰিছে অসমৰ ভূমি নাগালেণ্ড অৰুণাচলৰ সমান্তৰালভাৱে মেঘালয় ব্যাপক হাৰত অসমৰ ভূমিত অব্যাহত ৰাখিছে বেদখল মেঘালয় চৰকাৰে অসমৰ ভূমি বেদখল কৰাৰ উপৰিও অসমৰ লোকক নাগৰিকত্ব প্ৰদান কৰি শেহতীয়াকৈ অব্যাহত ৰাখিছে বেদখল কিন্তু মেঘালয়ৰ চৰকাৰে এই কৰ্মকাণ্ডক প্ৰত্যাহ্বান জনাই অসমৰ লোকে মেঘালয় নাগৰিকত্ব সমৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এয়া এক বৃহৎ এলেকাৰ ভূমি অসমৰ এই অঞ্চলতে দীৰ্ঘদিন ধৰি অব্যাহত আছে মেঘালয়ৰ অবাধ বেদখল অসমৰ এই ভূমি বেদখল কৰি মেঘালয়ে অনাহয়ে চলাই গৈছে উন্নয়নমূলক কাম কাজ ভালকৈ মন কৰক কিদৰে অসমৰ ভূমিত মেঘালয় চৰকাৰে শিক্ষানুষ্ঠান চিকিৎসালয় বাটপথ আদি স্থাপন কৰিছে কেৱল এয়াই নহয় সীমান্তত বসবাস কৰা অসমৰ লোকক বলপূৰ্বক নাগৰিকত্ব প্ৰদান কৰি অন্তৰ্ভুক্ত প্ৰদান কৰা হৈছে মেঘালয় ৰাজ্যত Today I have been directed by my CEOs to have a hearing here for all the electors of the Rtiang Sanphao who are having the voters ID card from Meghalaya, that is West Janjos district, Jowai. So we came to apprise them regarding the section 17 of the Representations of People's Act 1951, which says that no voter should have a dual elector or dual vote in any constituency. So with that intention, I came to clarify to all the electors in this village. And the village unanimously have decided that they wish to be in one place only, that is in Karbi Anglong. So they wish to surrender and to delete their name from the electoral roll of West Janjos district under one Rtiang Assembly constituency. That's all. Thank you. পাইছে মেমোৰাম এটা দিলে আৰু কোনে যি ক'লে আপোনালোকে শুনিলে গাঁওবুঢ়া বৰগাঁওবুঢ়া 1951 পাছত যিটো আমাৰ কাউন্সিল পোৱাৰ পাছত যিটো আমাৰ আছে এইটো এপি কাৰ্ড তেতিয়াতো একেলগে আমি এখন আছিলোঁ 1972 পাছত যেতিয়া মেঘালয়ে ষ্টেট পাইছিলে তাৰ পাছতে হো ডিমাৰ্কেশন ভালকৈ হোৱা নাছিলে কিছুমান জায়গা আমাৰতো আহিছিলে কেনেকা তাৰপিছত আমাৰ যিটো আমাৰ আজি গাঁৱত লগ পাইছোঁ আৰ্টিং গাঁৱত আজি দেখা পাইছোঁ যে ৰাইজে উঠি আহিছে যে আমি এইটো মেঘালয়তো নাথাকোঁ অসমত থাকিম এইটো কাৰ্বি আংলং আমি যাৰ ফলত বহু বছৰ ধৰি এই সকল লোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে মেঘালয়ৰ জয়ন্তীয়া হিলছ জিলাত কিন্তু শেহতীয়াকৈ এই সকল লোকে মেঘালয় চৰকাৰৰ পৰা নিজৰ নাম কৰ্তন কৰি অসমতে এওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত লৈছে এই লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হামৰেনৰ ৰেছো ইজা আছং নামৰ এটা সামাজিক সংগঠনে
এই সামাজিক সংগঠনটোৰ তৎপৰতাত আৰ্টিং অঞ্চলত মেঘালয়ৰ সহকাৰী আয়ুক্তৰ জৰিয়তে অসম মেঘালয় সীমান্তত বসবাস কৰা এইসকল লোকৰ ভোটাধিকাৰ মেঘালয়ৰ পৰা কৰ্তন কৰিবলৈ এখন স্মাৰক পত্ৰ মেঘালয় চৰকাৰক প্ৰদান কৰা হয়। কিন্তু আশ্চৰ্যপূৰ্ণ বিষয় যে অসমৰ এইসকল লোকৰ নাগৰিকত্ব সম্পৰ্কত সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদখনে ঔদ্যোগিক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত মেঘালয় চৰকাৰে নিতৌ অসমৰ দখলীকৃত ভূমিত অব্যাহত ৰাখিছে উন্নয়নমূলক কাম কাজ। অসম চৰকাৰে এই ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু অধিক অসমৰ ভূমি মেঘালয় চৰকাৰে আগ্ৰাহন কৰাটো নিশ্চিত। বৈঠালাংছৰ পৰা জেছন ইংহিৰ ৰিপৰ্ট কাট নিউজ। হামৰেন প্ৰেছ ক্লাবৰ সদস্য তথা বিষয়াসকলৰ দায়িত্বসমূহৰ ৰদ বদল। বেচৰকাৰী সংগঠন ৰুৰেল এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিৰ কাৰ্যালয়ত পুৱা 11:30 বজাত অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে সুন্দৰ সিং ক্ৰয়ে। অনাগত দিনবোৰত হামৰেন প্ৰেছ ক্লাবৰ বিভিন্ন দিশ সমাধান তথা বিকশাই নিয়াৰ প্ৰয়োজনত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে প্ৰেছ ক্লাবত নতুন সদস্য অন্তৰ্ভুক্তি কৰা হয়। সংবাদৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তিক অন্তৰ্ভুক্তি কৰাৰ লগতে দায়িত্বভাৰ অৰ্পণ কৰে। এওঁলোক ক্ৰমে ৰংবং টেৰাং, ধৰম সিং টেৰন, ছাৰ কিৰিপ ৰংপি, ডেনিয়েল ইংহি, সুন্দৰ সিং ক্ৰ, বিকাশ ফাংচো আদি। সেইমতে নতুনকৈ ন্যস্ত কৰা দায়িত্ব এনেধৰণৰ: ৰংবং টেৰাঙক সভাপতি, ধৰম সিং টেৰাঙক সম্পাদক, ছাৰ কিৰিপ ৰংপিক সম্পাদক, ধৰম সিং টেৰন আৰু ডেনিয়েল ইংহি ক্ৰমে সহ সম্পাদক, সুন্দৰ সিং ক্ৰক বিত্ত সম্পাদক, বিকাশ ফাংচোক কাৰ্যালয় সম্পাদক। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।